সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা অলপ সোনকালে উঠিলোঁ আৰু সোনকালে উঠা মানে হ'ল আজি মই লগৰজনীৰ লগত হস্পিটাললৈ যাম, সেইবাবে উঠিলোঁ আৰু উঠিয়েই গা পা ধুলোঁ আৰু গা পা ধুই ওলালোঁ হস্পিটাললৈ বুলি। এতিয়া ৰখি আছোঁ গাড়ী আৰু গাড়ী আহিলে এখন, এতিয়া আমি উঠিম আৰু এতিয়া লগৰজনী উঠিলে আৰু এতিয়া মই উঠিম আৰু এয়া মই উঠিলোঁ আৰু এয়া মই আৰু এয়া লগৰজনী আৰু আমি এতিয়া গৈ আছোঁ অ'টো। ৰুমৰ পৰা বাহিৰত ওলোৱা মানে মনটো বহুত ভাল লাগে, এনেকৈ অ'টোত ঠিক কৰবালৈ যোৱা। আৰু এতিয়া আমি আহি পালোঁ হস্পিটাল, এয়া হৈছে হস্পিটাল, এইখনতে আমি আহিলোঁ আৰু এতিয়া হস্পিটালৰ পৰা ওলালোঁ আৰু যাবলৈ ওলালোঁ। আৰু হস্পিটালত ভিডিঅ' বনোৱা নহ'লে, কাৰণ ভিডিঅ' বনোৱা মানা আছে হস্পিটালৰ ভিতৰত, সেইবাবে বনোৱা নহ'ল আৰু এতিয়া আমি যাবলৈ ওলালোঁ আৰু এতিয়া আমি ৰুমলৈ বুলি গৈ আছোঁ। গৈ এখন ৰাস্তাত নাৰিকলৰ দোকান দেখিলোঁ আৰু তাত গৈ নাৰিকল ল'ম বুলি অটোখন ৰখাই দিলোঁ আৰু এয়া নাৰিকল আৰু এইটোৰ নাম বাৰু কি মই নাজানো দেই, কোনোবাই জানিলে কমেণ্ট কৰিবা। আৰু এয়া নাৰিকল পানী খাম আমি, নাৰিকল দুটা ল'লোঁ আৰু দুজনে খাম। আপোনালোকে বাৰু নাৰিকল পানী ভাল পায়নে? কোনে কোনে বাৰু ভাল পোৱা কমেণ্ট কৰিবাচোন। আৰু এয়া চাক, নাৰিকল দেখিলেই খাওঁ খাওঁ লাগি যায় আৰু আমি নাৰিকল ল'লোঁ, এতিয়া ৰুমলৈ বুলি ওলালোঁ। আহি এতিয়া অটোৰ পৰা নামিলোঁ, এয়া গৈ আছোঁ। শেষত ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় জনাবা আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা দেই। বাই বাই।